আজি আমি বনাম খাচী মাংস। ইয়াতে মই আমাৰ ঘৰত অলপমান খাচী মাংস আছিলে, এইখিনি খাচী মাংসখিনি লৈছোঁ। ইয়াতে 2টা আলু কাটি লৈছোঁ। তাৰপিছত আপোনাৰ ইয়াতে হ'ল এইটো আপোনাৰ জলকীয়া গুড়ি এভিডেৰ। ইয়াতে হৈছে জালুক, ধনিয়া আৰু জিৰা মিক্স কৰি লৈছোঁ মই ঘৰতে। এয়া হ'ল নিমখ, এয়া হ'ল হালধি, এয়া আপোনাৰ কেঁচা পিঁয়াজ মই 2টা কাটি লৈছোঁ। এইটো আপোনাৰ হ'ল লং কেইটুকুৰামান লৈছে, মোৰ নাছিলে মানে অকণমান কেইটুকুৰামান তাকো থেতলি মাৰি লৈছোঁ। ইলাচি আৰু ডালচেনি, এইটো হ'ল আপোনাৰ কেঁচা জলকীয়া কেইটামান লৈছোঁ আৰু বিলাহী লৈছোঁ। এয়া চাওক, এইটো হ'ল এভৰিডে মিট মছলা আৰু আপোনাৰ এইটো হ'ল সৰিয়হ মিঠাতেল। আপুনি যিকোনো তেলেৰে বনাব পাৰে, কিন্তু আমাৰ ঘৰত আছিলে সৰিয়হ মিঠাতেল, সেইকণ দিয়ে মই বনাই দিছোঁ। এতিয়া আমি কুকাৰটোত মিঠাতেল অকণমান দি দিছোঁ, অকণমান মিঠাতেল বেছিকৈ দিব। এতিয়া আমি দিম কেঁচা পিঁয়াজ। পিঁয়াজখিনি আমি ৰঙা হোৱালৈ ভাজি থাকিব লাগিব। ইয়াতে আমি তেজপাত খিলাও দি দিম। এতিয়া আমি ইয়াতে অকণমান চেনি দিম। চেনি দিলে বৰ ভাল লাগে, দি চাবচোন, বৰ ভাল লাগে খাই। তাৰপিছত এতিয়া আমি জলকীয়াকেইটা দি দিছোঁ, কাটি থোৱা জলকীয়াকেইটা দিছোঁ আমি এতিয়া। পিঁয়াজখিনি প্ৰায় ৰঙা হৈ আহিছে আৰু এতিয়া আমি দিছোঁ ইয়াতে হালধি, জালুক, ইয়াতে অলপমান নহৰু পিচা দিছোঁ। আমি বিলাহীখিনিও দি দিছোঁ। ইয়াতে আমি মাংসখিনিও দি দিছোঁ। ভালকৈ লৰাই ল'ব। আপুনি সোৱাদ অনুসৰি জলকীয়া গুড়ি দিয়ক, নিমখো দিব। আৰু ইয়াতে দিছোঁ আমি আদা বটা অলপমান, এইখিনি মিক্স কৰি দিছোঁ। আৰু ইয়াতে দিছোঁ আমি পানী অলপমান, যাতে মছলাখিনি জ্বলি নাযায়। এতিয়া ধুনীয়াকৈ আপুনি মছলাখিনি লৰাই ধুনীয়াকৈ মাংসখিনিৰ লগত ভাজি ল'ব, যাতে মছলাখিনি কেঁচা গোন্ধটো যায়গৈ। এতিয়া আমি প্ৰেছাৰ কুকাৰৰ ঢাকনখন মাৰি ল'ম। তাৰপিছত প্ৰেছাৰ কুকাৰখন ঢাকনখন মাৰি 3-4টামান
হুচেল মৰাৰ পিছত আমি আলুখিনিও দি দিম তাতে আৰু এই ইলাচি লং ইলাচিখিনি অকণমান থেতেলি লৈ তাতে দি দিম। তাৰপিছত হোৱাৰ পিছত আমি মিট মছলাটো দিম। আমাৰ প্ৰেছাৰৰ হুইচেল প্ৰায় 5টামান আহি গ'ল। এতিয়া আমি খুলি লৈ আলুখিনি দি দিম ইয়াতে। এতিয়া আমি ঢাকনখন খুলি ল'লোঁ। হালধি স্কিনটো কলা কলা হৈ আছে। ইয়াতে আমি আলুখিনিও দি দিম। চাওক আমি গোটেইখিনি দি দিয়া হ'ল। এতিয়া আমি পিচি থৈছিলোঁ লং ইলাচিখিনিও দি দিছোঁ। ইয়াতে লং ইলাচি দালচেনিখিনিও দিছোঁ। একদম সহজতে বনাব পাৰি। ইয়াতে আমি মিট মছলাখিনিও দি দিছোঁ। কি ধুনীয়া কালাৰটো হৈছে দেখিছেনে বাৰু? একদম সহজ বনাবলৈ। এতিয়া আপুনি হুচেল মাৰি দিয়ক, মাংস সিজালৈ আৰু আলু সিজিব হৈ যাব। এয়া চাওক আমাৰ প্ৰেছাৰ কুকাৰৰ হুচেল মাৰিলে 5টামান কুকাৰৰ আকৌ হুচেল মৰাই লৈছোঁ। এতিয়া আমি লাহেকৈ নমাই থ'ম আৰু। এয়া চাওক আমাৰ খাচী মাংস ৰেডি হৈ গ'ল। একদম সহজ বনাবলৈ, একেবাৰে কম মছলা কম বস্তুৰে বনাব পাৰি ঘৰতে। একদম সহজকৈ নতুন কোনোবাই যদি বনাব খুজিছে তেওঁলোকেও বনাব পাৰিব। একেবাৰে সহজ আৰু খাবলৈ ইমানেই সোৱাদ হৈছে, আপোনালোকে এবাৰ বনাই চাবচোন। মোৰ ভিডিঅ'টো চাই যদি আপোনালোকৰ ভাল লাগিছে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু নতুন কোনোবাই যদি মোৰ ভিডিঅ'টো চাই আছে এটা ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে ওচৰৰ বেল আইকনটো চুই দিব, যাতে মোৰ নতুন ভিডিঅ'বিলাক আপোনালোকে পোনপ্ৰথমতে পাই যায়।